নমস্কাৰ, স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেললৈকে। আজি আমাৰ লগত আছে এযোৰ এচি কটনৰ যোৰা, বিৰাটেই ধুনীয়া। আপোনালোকে দেখিছে পিংক কালাৰত কাম কৰা আছে ব্লকবিলাকৰ, আৰু লগত হোৱাইটৰ মাজত বিৰাট এটা ডেজলিং, মাজে মাজে আপোনাৰ ব্লু কালাৰৰ বুটা বচাও আছে, আৰু গোটেইযোৰ হ'ল আপোনাৰ মেচিন মেড। দাম বিৰাটেই কম, যোগাযোগ কৰিব। কোৱালিটি দেখিছে আপোনালোকে, মেচিন মেড হ'লেও বিৰাটেই ভাল, হেভি কোৱালিটিৰ হয়। দামটো জানিবলৈ আপোনালোকে ডেছক্ৰিপশ্যনত আমাৰ নাম্বাৰটো থাকিব, হোৱাটছএপ নাম্বাৰ, তাত যোগাযোগ কৰিব। অল অভাৰ ইণ্ডিয়া আপোনালোকৰ শ্বিপিং দিয়া হ'ব, আৰু ছেইম ডে ডেলিভাৰী কৰা হ'ব। এইখন মেখেলাখন দেখিছে আপোনালোকে, বিৰাটেই আহল বহল পাব মেখেলাখন, চাদৰৰ নিচিনা। মেখেলাখনো কম আপোনাৰ 40 পানৰ হ'ব। মই গোটেই কাপোৰযোৰৰ আপোনালোকক ফুল ফটোখন দি দিম ভিডিঅ'টোৰ পিছত। আৰু কেইযোৰমান আছে আমাৰ হাতত কাপোৰ, ভাল কটন সূতাৰ, এচি কটন বুলি কয় আচলতে, এচি কটনৰ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণভাৱে চাব, আৰু বাকী কেইযোৰমানো আমি দেখাই আছোঁ কম দামতে। এইযোৰ আমাৰ দ্বিতীয়যোৰ কাপোৰ, আপোনাৰ ফুল্লি বটল গ্ৰীণত পাব কালাৰটো, আৰু গল্ডেনত কাম কৰা হৈছে লগতে জাৰিবিলাকৰ। বিৰাটেই ধুনীয়া যোৰাটো, আপোনালোকে দেখিছে জাৰি কামখিনি লতা ডিজাইনত আছে। এচি কটন মেচিন মেড, ইয়াৰ মেখেলাখন এইটো। এইখন মেখেলাখন ক'ব গ'লে আপোনালোকে এইখন 40 পান্নাৰ বুলিয়ে ভাবিব পাৰে নহয়, হয়েই বস্তুটো। বিৰাটেই ধুনীয়া যোৰাটো, হয়তো মোবাইলৰ লাইটৰ কাৰণে ধৰক কালাৰটো অহা নাই, কাপোৰযোৰটো বিৰাট ধুনীয়া বটল গ্ৰীণত। এইযোৰ আমাৰ তৃতীয়যোৰ কাপোৰ, আপোনাৰ চিলভাৰ কালাৰত, আৰু মাজত কাম কৰা হৈছে ফুলবিলাকৰ আপোনালোকৰ হট চকলেট কালাৰ বুলি ক'লেও ভুল নহয়। খুবেই ধুনীয়াকৈ কাম আছে, আপোনাৰ মেচিন মেড কাপোৰ, কোৱালিটিলৈ কোনো কম্প্ৰমাইজ নাই। দাম বিৰাটেই কম। আপোনালোকে যোগাযোগ কৰিব, মোৰ হোৱাটছএপ নাম্বাৰ দিয়া আছে ডেছক্ৰিপশ্যনত, যোগাযোগ কৰিব আৰু গোটেইখিনি ডিটেইলছ পাব। এইখন মেখেলাখন, আপোনালোকৰ মেখেলাখনো বিৰাট আহল বহল, 40 পান্না। তেন্তে আজিলৈকে আমি ভিডিঅ'টো সামৰিছোঁ, আকৌ অহা সপ্তাহত লগ পাম বুলি আশা ৰাখিলোঁ। আৰু আপোনালোকে যদি ল'ব বিচাৰে আমাক যোগাযোগ কৰিব হোৱাটছএপ নাম্বাৰত। আৰু আমি যদি প্ৰডাক্টটো এভেইলেবল থাকে, আপোনালোকক আমি সেইদিনাই পঠাবলৈ চেষ্টা কৰি দিম আপোনালোকৰ ঘৰলৈকে। ধন্যবাদ, সামৰিলোঁ আজিলৈকে।